হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। মই আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা খুব ধুনীয়া শুকান মাছ আৰু বেঙেনা ৰেচিপি লৈ আহিছোঁ। আৰু শুকান মাছখিনি মই গৰম পানীত অকণমান তিয়াই থৈছোঁ আৰু এইফালে গৰম পানীৰ পৰা উঠাই ল'লোঁ আৰু এইফালে মই ধুনীয়াকৈ যা যোগাৰখিনি কৰি ল'লোঁ। আজি শুকান মাছত অকণমান মই মটৰো দিম বুলি ভাবিছোঁ আৰু আশা কৰিছোঁ আপোনালোকৰ মোৰ দৰে এবাৰ বনাই খাই চাব কেনেকুৱা লাগে। আৰু এফালে আদা নহৰুখিনি মই খুন্দিবলৈ লৈছোঁ। লগত এটা জলকীয়া দিম আৰু জলকীয়া এতিয়া মই এটা দিম বুলি ভাবিছোঁ চব্জিত। অকণমান ল'ৰাটোক খাবলৈ শিকাইছোঁ। একেবাৰে খাব নিবিচাৰে জ্বলা, তথাপিও আৰু এটা দুটাটো খাব লাগিব, নহয় জানো গাইজ? আৰু এইফালে তেল গৰম হৈ গ'ল, ইয়াত মই দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনিও খুব ধুনীয়াকৈ মই ৰঙচুৱাকৈ ভাজি ল'ম। আৰু সকলোৱেতো বনাই খাব জানে বাৰু বেঙেনা আৰু শুকান মাছ, তথাপিও মোৰ দৰে এবাৰ বনাই খাই চাবচোন গাইজ কেনেকুৱা লাগে। আৰু অকণমান হালধি দিলোঁ আৰু এতিয়া মই মা মছলা দিয়া নাই বাৰু একো, অকল হালধি অকণমানেই দিছোঁ আৰু এতিয়া লগতে দিছোঁ বেঙেনাখিনি। আৰু পাৰিলে বেঙেনাখিনি আপোনালোকে বাকলি গুচাই ল'বচোন, ক'লা ক'লা বাকলিখিনি যে এইখিনি। মই বাৰু গুচোৱা নাই, আমাৰ মানুহজনে বাকলি নুগুচালে ভাল পায়, তো সেইকাৰণে মই এনেকৈ বনাইছোঁ। আৰু এতিয়া অকণমান ঢাকন লগাই দিম। ঢাকনখন লগাই দিয়াৰ পিছত অকণমান সিজিলে আৰু এতিয়া এইখিনি লৰাই দিম অকণমান। তাৰপিছত নিমখ দি দিম জোখমতে। নিমখখিনি দিও মই ভালদৰে এনেকৈ লৰাই দিছোঁ এবাৰ। আৰু এতিয়া খুন্দি লোৱা আদা নহৰুখিনি দিছোঁ, লগত এটা জলকীয়াও আছে দেই গাইজ। আপোনালোকে অলপ বেছিকৈও দি ল'ব জ্বলা। যিমান জ্বলা হয় সিমানেই ভাল লাগে, নহয় জানো গাইজ? আমাৰ আকৌ ল'ৰাটোৱে খাব নোৱাৰাৰ কাৰণে মই এটাহে দিছোঁ। আৰু ইয়াৰ লগতে মটৰখিনিও দি দিছোঁ। আৰু এতিয়া মই ইয়াতে দি দিম বিলাহী দুটা, সৰু সৰুকৈ কাটি লৈছিলোঁ। আৰু বিলাহীখিনি মই এনেকৈ মাজতে দিওঁ যিকোনোৱে চব্জি বনাওঁ, তেতিয়া কি কয় বহুত জলদি মানে সিজি যায়। আপোনালোকেও পাৰিলে এনেকৈ দিবচোন গাইজ, মাজত ধুনীয়াকৈ সিজি যায়। আৰু 5 মিনিটমান মই আকৌ ঢাকনখন দি দিম ইয়াতে। আৰু এতিয়া চাবচোন গাইজ কিমান জলদি বিলাহীখিনি সিজি গৈছে। দেখিছেনে, একদম ভাগি গৈছে। আৰু এতিয়া মই দিছোঁ অকণমান মছলা দিছোঁ। ইয়াত মছলাত আছে জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, অকণমান গৰম মছলা আছে। আৰু এতিয়া মই দি দিওঁ শুকান মাছখিনি। আৰু শুকান মাছখিনি কিহৰ জানেনে গাইজ? এইখিনি দৰিকণা মাছবিলাক যে, সেই দৰিকণা মাছখিনি হয়, কিন্তু এইটো ডাঙৰটো হয়। মা ঘৰত থাকোঁতে যে আগতে কিমান দৰিকণা মাছ খাইছিলোঁ গাইজ, এতিয়া সেই দিনলৈ মনত পৰিছে একেবাৰে। আৰু এয়াতো মই 5 মিনিটমান ঢাকনখন মাৰি দিম। আৰু এইফালে 5 মিনিট হৈ গ'ল। মাছবিলাক একেবাৰে ধুনীয়াকৈ সিজি গৈছে। কেৰাহীখনত লাগি ধৰিছে, মোৰ চব্জি হৈয়ে গৈছে গাইজ, শুকান মাছ আৰু বেঙেনাৰ লগতে মটৰ দিয়া। মোৰ ৰেডি হৈ গ'ল গাইজ, শুকান মাছ আৰু বেঙেনা। এইফালে দুপৰীয়া আৰু ধুনীয়াকৈ কাঁহীখন সজাই লওঁ। আশা কৰিলোঁ গাইজ আপোনালোকেও এনেকৈ মোৰ দৰে বনাই খাই চাব, বেঙেনা আৰু শুকান মাছ লগতে মটৰ কেইটামানো দিয়া। আৰু মোৰ দুপৰীয়া খাবলৈ হৈ গ'ল। আৰু আপোনালোকে খাবলৈ হ'ল নাই জনাবচোন গাইজ দুপৰীয়া সাজ। আৰু কমেণ্টত
ধুনীয়া ধুনীয়া কমেণ্ট দিব কেনেকুৱা লাগিলে বেঙেনা শুকান মাছ মটৰ কমেণ্টত জনাব গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গাইজ আপোনালোকে একেবাৰে ছাবস্ক্ৰাইব কৰি নিদিয়ে লাইকো কৰি নিদিয়ে কিবা বেয়া পায় আপোনালোকে কৰি দিব গাইজ প্লিজ বহুত বেছি মৰম দিব মোৰ চেনেলটো আগবাঢ়িবলৈ নতুন এটা ভিডিঅ'লৈ আকৌ আহিম বাই বাই আজিলৈ আহোঁ ধন্যবাদ